फ्रेंड्स स्वागतम जनाइছোঁ মোৰ চেনেললৈ আৰু আজি বনাব গৈ আছোঁ থিন এণ্ড ক্ৰিস্পি পটেটো ফ্ৰাই তো আহক চাওঁ কেনেকৈ বনাই আৰু আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সো মই ইয়াত 9টা আলু লৈ লৈছোঁ আৰু আলুকেইটা মই বাকলি গুচাই ভালকৈ ধুই লৈছোঁ আৰু এতিয়া এইখিনিত কাটি ল'ম আৰু আলুকেইটা আপুনি মই যোনটা আলুৰ যোনটো ফ্ৰাই কৰিবলৈ গৈ আছোঁ সেইটো কাৰণে আলুকেইটা আপুনি গ্ৰেট কৰিবও পাৰে বাট মই গ্ৰেট নকৰোঁ মই সৰু সৰুকৈ কাটি ল'ম তো আহক চাওঁ সো এইমাত্ৰ আপোনালোকে দেখাই পালে আলুখিনি কেনেকৈ কাটি লৈছোঁ আৰু যদি আপোনালোকে এনেকৈ কাটিব নোৱাৰে বা যদি আপোনাৰ প্ৰেক্টিছ নাই তেন্তে আপোনালোকে আলুখিনি গ্ৰেট কৰি ল'ব পাৰে বাট যিহেতু মই কৰি থাকোঁ বা অলপ হ'লেও মোৰ এইটোৰ ওপৰত অলপ প্ৰেক্টিছ আছে সো মই আলুখিনি এনেকৈ কাটি লৈছোঁ আৰু এতিয়া হওক গোটেইখিনি আলু আমি এনেকুৱা সৰু সৰুকৈ কাটি লওঁ সো আমি আলুখিনি আমাৰ গোটেইখিনি আলু আমি কাটি ল'লোঁ আৰু এনেকুৱা দেখা পাইছেনে সো আপোনালোকে এনেকুৱা কাটি ল'ব নয়তো আগতে কৈছোঁ গ্ৰেট কৰি ল'ব আৰু এতিয়া আলুখিনি মই 6-7 বাৰ ভালকৈ ঠাণ্ডা পানীতে ধুই দিম আলুখিনি কিয় বেছিকৈ ধুম কাৰণ এই দেখা পাইছে বগা বগা হৈছে পানীটো আৰু আলুত যিহেতু বহুত ষ্টাৰ্চ থাকে সো আলুৰ ষ্টাৰ্চখিনি যাতে ওলাই যায় সেইবাবে 6-7 বাৰ আলুখিনি মই ধুই ল'ম আৰু যেতিয়ালৈ একদম পানীটো চাফা হৈ নাযায় তেতিয়ালৈ আলুখিনি আমি ধুই ল'ম সো আলুখিনি আমাৰ 6-7 বাৰ আমি ধুই ল'লোঁ আৰু দেখা পাইছেনে এতিয়া আমাৰ আলুৰ যোনখিনি ষ্টাৰ্চ আছিল গোটেইখিনি ষ্টাৰ্চ নোহোৱা হৈ গৈছে আৰু এতিয়া কি কৰিম এখন ষ্ট্ৰেইনাৰ লৈ ল'ম আৰু ষ্ট্ৰেইনাৰখনত আমি আলুখিনি এনেকৈ থৈ দিম যাতে আমাৰ আলুৰ এক্সেছ পানী যদি অলপ আছে সেইখিনিতো যাতে নোহোৱা হৈ যায় সো এইখিনি অলপ মেলি দিম এনেকৈ আৰু এইখিনিত এতিয়া মই 5-10 মিনিটৰ কাৰণে এনেকৈ ৰাখি দিম সো আমাৰ আলুখিনিৰ পৰা প্ৰায় পানীখিনি অলমষ্ট নোহোৱা হৈছে আৰু আপোনালোকে দেখি চাব পাৰে ইয়াত আলুখিনি আমাৰ ড্ৰাই হৈ গৈছে তো আলুখিনি যিমান এক্সেছ পানী আছিল পানীখিনি এতিয়া নোহোৱা হৈ গৈছে আৰু এইপিনে মই এটা কেৰাহী বহাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাত ইয়াত এতিয়া মই অলপ ৰিফাইন তেল দি দিছোঁ আৰু আমি আলুখিনি ফ্ৰাই কৰিবলৈ জুইৰ ফ্লেমটো আমি মিডিয়ামতো নাৰাখোঁ একদম ল' ফ্লেম কৰি থৈ দিম আৰু আমাৰ তেলখিনি প্ৰায় গৰম হৈছে আৰু তেলখিনি গৰম হোৱাত ইয়াত এতিয়া আলুখিনি দি দিম আৰু আলুখিনি এবাৰতে নিদিওঁ অলপকৈ দি ফ্ৰাই কৰিম আৰু আলুখিনি আমি গল্ডেন ব্ৰাউন কালাৰ নকৰোঁ জাষ্ট য়েল্লোইছ কালাৰ এটা আনিম আৰু জুইৰ ফ্লেমটো মোৰ কমতে আছে মানে আমাৰ মিডিয়ামত একদম ল' ফ্লেমত থৈছোঁ আৰু আহক এতিয়া আলুখিনি দি দিওঁ ইয়াত আৰু এনেকৈ আলুখিনি ফ্ৰাই কৰি ল'ম যেতিয়ালৈ আলুখিনিৰ কালাৰ অলপ য়েল্লোইছ হৈ নাযায় তেতিয়ালৈ আৰু আলুখিনিত মই এতিয়ালৈ নিমখ বা একো তেনেকুৱা মছলা দিয়া নাই সো আপোনালোকে স্কিপ নকৰিব ভিডিঅ'টো পূৰা চাওক কেতিয়া নিমখ দিম কেতিয়া আমি কি মছলা দিম গোটেইখিনি কৈ আছোঁ সো আমাৰ আলুখিনি স্লাইট অলপ আপোনাৰ য়েল্লোইছ ব্ৰাউনিছ কালাৰ টাইপ হৈ গৈছে মানে আমাৰ এইখিনিত ফ্ৰাই কৰা হৈ গৈছে এতিয়া সো এইখিনিত আমি কেৰাহীৰ পৰা উঠাই ল'ম আৰু এখন প্লেটত মই এয়া টিছু পেপাৰ থৈছোঁ এই টিছু পেপাৰৰ ওপৰত এইখিনিত দি দিম যাতে আমাৰ আলুখিনিৰ অইল যদি অলপমান থাকে বা তেলটো আমাৰ এক্সেছ তেলখিনি যাতে টিছু পেপাৰে শুহি লয় সো ইয়াতে তেনেকৈ থৈ দিম আৰু আমি বাকীখিনি আলু এতিয়া এনেকৈ ফ্ৰাই কৰি ল'ম গোটেইখিনি সো আমাৰ আলু গোটেইখিনি ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া মই আমাৰ কেৰাহীটোত কেইটামান বাদাম ফ্ৰাই কৰি ল'ম কাৰণ বাদামত আপোনাৰ আলুৰ লগত মিক্স কৰি দিলে দেখাটো ভাল হয় প্লাছ টেষ্টটো অলপ এনহেঞ্চ কৰে সো বাদাম কেইটামান অলপ ফ্ৰাই কৰি ল'ম সো আমি গোটেইখিনি ফ্ৰাই কৰি ল'লোঁ আৰু লাষ্টত ইয়াত এতিয়া অলপমান নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দিব লগতে আপোনাৰ অলপ কলা জালুক ব্লেক পেপাৰ পাউডাৰ
আৰু অলপমান ৰেড চিলি পাউডাৰ। আৰু এইখিনিত এতিয়া গোটেইখিনি মিক্স কৰি ল'ম। তো এইটোৱে আছিল আজিৰ ৰেচিপি। তো আৰু আজিৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত নিশ্চয় জনাব আৰু টেগ কৰিব যোনে আলু ভাজি বা আলু ফ্ৰাই কৰি খাই ভাল পায়। আৰু মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোৱে ভালে থাকক, সকলোৱে সুস্থ থাকক। থেংক ইউ এভৰিৱান, টেক কেয়াৰ।